Hi everyone, good morning. এতিয়া বাজিলে 11:12 আমি ঘৰৰ পৰা ওলাইছো বজাৰলৈ বুলি ঘৰৰ কিছুমান খোৱা সামগ্ৰী নিবলৈ বুলি ইয়াতে এখন বজাৰ বহে আৰু খেলমাটি বুলি কয় তাতে বজাৰ বহে দেওবাৰ তালৈ বুলি আমি আহিছো কি পাইনো গৈ পালেহে গম পাম আৰু তাকে নিবলে বুলি আহিছো আমি দুইজন অকমান ওলাই আহাও হৈছে দেওবাৰ বুলি এয়া আমি আহি আছো আৰু এয়া ৰাস্তা কাষতে এইবিলাক বেটৰ বস্তু বনাই ধুনীয়াকৈ ৰাখিছে কুটিৰ শিল্প কিমান ধুনীয়া লাগিছে দেখিবলৈ এয়া আমি আহি পালোহি বজাৰ সেই মানুহ আহিছে বজাৰলৈ আমি অলপ আগতে গাড়ীখন ৰাখি লওঁগে ইয়াতে ৰাখি দিওঁ ইয়াতে গাড়ীখন ৰাখি ললোঁ এতিয়া বজাৰলৈ যাওঁ এয়া আমি আহি পালোহি খেলমাটি বজাৰ এইখনে হৈছে বজাৰ ফাৰ্ষ্টতে মিঠাই বনাই ৰাখিছে তাৰপৰা এয়া হৈছে বাচন বৰ্তনবিলাক তেনেকৈ ৰাখিছে চব বাচন এইফালে চব বাচনৰ দোকান যি পাই বিচাৰে তাকে পাব এফালে সব স্যান্ডেলৰ দোকান এফালে সব মাছ আৰু মাংস বহে এইটো সাইডত এফালে মাংস কাটি আছে সব বিধৰে মাংস পোৱা যায় আৰু এফালে সব বিধৰে মাছ পোৱা যায় এইটো সাইডত আমি এতিয়া আহিলো সবজি এটো কিমান হৈছে 130 টকা কোৱা নহৰুকিটা ভাল আৰু হয় নাই এই ডাঙৰ ফুটা ল সৰুটো নাইকিয়া হৈছে তাৰপিছত আহিলো এয়া মাছৰ দোকানলৈ মাছ ল'বলৈ বুলি এটো হৈছে দীঘেট মাছ আমি ললো এয়া এটো কি মাছ আমি ললো এয়া মোৱা মাছ পোৱা 50 তাৰপিছত আহিলো আপেল ল'বলৈ ইয়াত আপেলৰ দামো সস্তা হয় য'ত বেলেগ দোকানত 160 টকা ইয়াত হৈছে 100 টকা সেইকাৰণে আমিও লৈ ললো 1 কেজি আপেল তাৰপিছত আহিলো শাক-পাচলি ল'বলৈ শাক-পাচলি ল'ব লগা আছিলে লৈ ললো তাৰপিছত কিছুমান বজাৰ আছিলে গোটেইখিনি বজাৰ কৰি ললো দেখুৱা নহ'লে তাৰপৰা আহোঁতে বাটতে দি আছিলে কুঁহিয়াৰ ৰসৰ দোকান তাৰপৰা দুইজনে এগিলাছ কুঁহিয়াৰ ৰস খাই ললো তাৰপিছত খাই হোৱাৰ পাছত আমি ৰুমলৈ বুলি আকৌ উভতিলো বাটত বহুত ভিৰ আছিলে তাৰপৰা গাড়ীত উঠিবলৈ আহিলো আমি বজাৰ কৰি আহিলো তাত ইমান ভালকৈ ভিডিঅ' বনোৱা নহ'লে কাৰণ তাত বহুত ভিৰ আছিলে মানুহ বহুত আছিলে বজাৰো বহুত বহে আপোনাৰ কাপোৰ কানিৰ কাৰণে বেলেগকৈ বহে তাৰপিছত জোতা চেণ্ডেলৰ কাৰণে বেলেগ শাক পাচলিৰ দোকান বেলেগ তাৰপিছত গেলামালৰ দোকান বেলেগ তাৰপৰা আৰু মাছ মাংস দোকান বেলেগ হয় বহুত ভাগে ভাগে বহি আছে আৰু বহুত ভিৰ হয় মানুহ বহুত আছিলে আৰু বজাৰবিলাকো বহুত বেছি যে মানে ভালকে মানে ভিডিঅ' বনাবলৈ নহ'লে তাত যিমানকণ পাৰিলো আৰু বনালো তাৰপাছত ইমান ভালকে ভিডিঅ' বনানো নহ'লে এতিয়া ৰুমলৈ আহি আছো ৰুমত গৈ দেখামগৈ কি কিনিলো বজাৰৰ পৰা কি আনিলো ৰুমত গৈ দেখাই আছো
এতিয়া আকৌ আহিলো চাউল নিবলৈ বুলি একেবাৰে চাউলখিনি লৈ যাওঁ ভাত খোৱা চাউল এই দোকান পালোহি আকৌ চাউল নিবলৈ এখন হৈছে হোলচেলৰ দোকান এতিয়া চাউল লৈ ললো এটা ডাইৰেক্ট ৰুম একো বজাৰ নাই এতিয়া আমি বজাৰৰ পৰা আহি পালোহি বজাৰৰ পৰা কি আনিছো দেখাও বুলি ললো এইটো চাফা বস্তু দেখাম বাৰু প্ৰথমতে শাক পাচলিখিনি দেখালো এয়া আনিলো মাটিমাহ এয়া আনিলো আপেল 1 কেজি তাৰপৰা ইয়াত আনিলো নহৰু আৰু আদা আৰু এয়া আনিলো মাছ দেখাইছিলো যে মাছ তাৰপৰা আনিলো এয়া জলফাই বেছি অনা নাই নহবা বেয়া হৈ যাব নহয় চাহ খাবলৈ আনিলো এইটো দেখিলো পাপৰ আনিলো তাৰপৰা এয়া গজা আনিলো তাৰপিছত এয়া আনিলো ভুজিয়া তাৰপৰা এয়া আনিলো পকৰি এয়া আনিলো চমিচা আৰু এইটো আনিলো ধনিয়া এইটো শাক পাচলি এয়া চাহ খোৱা বস্তু নহয় বাৰু ধনিয়াটো নহয় এইটো হৈছে এয়া বজাৰৰ পৰা আহি লৈ ফ্ৰেছ হৈ ভাতত লাগিলো এয়া মাছ বনাইছে হাজবেণ্ডে ইয়াত আছে জলকীয়া আদা আৰু এতিয়া ধনিয়া দিব আৰু এইফালে বনালে লাই শাক জলফাই আৰু মাছ আঞ্জা এতিয়া এয়া আমি ভাত পানী খাই লৈ অলপ ফ্ৰেছ হলো ফ্ৰেছ হৈ এতিয়া আমি জেগা এটালৈ যাবলৈ ওলাইছো কোন জেগালৈ যাওঁ চাই থাকক বলক আপোনালোককো লৈ যাওঁ লগতে আজি জেগাটো দেখামগৈ গাড়ীত বহি ললো আৰু এতিয়া ওলাইছো আৰু এয়া আমি আহি পালোহি নামেৰি এখন হৈছে গেট নামেৰি ৰাষ্ট্ৰীয় উদ্যান ইয়াত লেখা আছে নামেৰি টাইগাৰ ৰিজাৰ্ভ Safe forest and wildlife. এখন চল নামেৰি দুয়ো কাষে অকল গছ গছনিয়ে আৰু এইফালে বহুত মানুহ আহে আজিকালি ৰাস্তাও ভাল এটা নিজান পৰিৱেশ এইফালে আমি এতিয়া গৈ থাকিম এইখিনি চাওক বান্দৰ কিমান বান্দৰ আছে ইয়াত দুয়ো কাষে বান্দৰ আৰু আমি যদি এইটো ৰাস্তাইদি সোমাই যাওঁ ৰাইট চাইডে এইটো যিটো ৰাস্তা লেখা আছে নামেৰি ইকো কেম্প এইডোখৰতে আছে ইকো কেম্পখনে এইখন ইকো কেম্প এইখন আছে নামেৰি ইকো কেম্প আমি এবাৰ আহিছিলো বাৰু যেতিয়া পৰিছে এমাহৰ পাছতে আমি আহিছিলো তাত চাব লগা ইমান বস্তু এতিয়ালৈকে ৰখা নাই লাহে লাহে ৰাখিব আৰু এয়া আমি নামেৰিৰ মাজেৰে আহি আছো আমি যলৈ আহিছো তাত অলপ দেৰি পাছতে পামগে আমাৰ ডেষ্টিনেশ্যনত ইয়াৰ পৰা আমি আমাৰ যাওঁতে বহুত টাইম লাগিব বহুত টাইম মানে 30 মিনিটছ লাগে আৰু এডোখৰ পৰা আমি য'ত পালোহি তাৰ পৰা অলপ দূৰ আছে এতিয়া আমি আহি আছো তেনেকৈ নামেৰিৰ মাজে মাজে আৰু ইয়াত জনসংখ্যা ইমান বেছি নহয় কম হয় ইয়াত দোকানবিলাকো ইমান নাই ক'ৰবাত এখন দুখন তেনেকৈ দেখিব পোৱা যায় এয়া আমি আহি পালোহি আৰু পাই গলোহি এইফালে ইয়ালৈ যাবলৈ দুটা ৰাস্তা আছে এটা চিধা এনেকৈ লেফ্ট চাইডে যাব পাৰে এটা ৰাইট চাইডে যাব পাৰে আমি এতিয়া যাম ৰাইট চাইডে তাত গ'লে আমি ওচৰতে পাম কিন্তু এফালে গ'লে অলপ দূৰ হয় আজি মানুহ আছে
যাম এই ট্ৰাইক চাইডে আপোনালোকক দেখাই আছো বহুত ধূলি আছে like tourist hoy ya panehi amar destination kiman eta dhuniya poribesh ami ahi pani দেখাম আপোনালোকক পৰিৱেশটো এইটোৱে হৈছে ঠাই চাওকচোন ইমান ধুনীয়া শব্দ শুনিছেনে পানীৰ শব্দ এই মানুহ আজি পিকনিক খাবলৈ ইয়ালৈ আহে বহুতখিনি মানুহ আমি এতিয়া অলপ নামি যাব লাগিব এতিয়া ছানছেট হ'বলৈ হৈছে এইফালে দেখিছে মানুহ কিমান আছে বহুত মানুহ বহুত দূৰলৈকে আছে এইফালে আমি নামিছোঁ আমি নামোতে যিকণ জেগা পায় সেইখন হৈছে এইখন আমি তললৈ নামি গ'লোঁ নদীৰ কাষলৈ সঁচাকৈ চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ তাত মানে মানুহবিলাকে পিকনিক খাই আছে সেইকাৰণে সাউণ্ড বক্সবিলাক বহুত ডাঙৰ ডাঙৰকৈ লগাই থৈ দিছে মই সেইটো কাৰণে ভইচ অভাৰকে দিছোঁ নহ'লে কপিৰাইট লাগি যাব যে সঁচাকৈ তাৰ পৰিৱেশটো বহুত ধুনীয়া হয় এইটো এটা পিকনিক প্লেচ বুলিও ক'ব পাৰে বহুত মানুহ পিকনিক খাবলৈ ইয়ালৈ আহে গৰম দিনত বেছি ভাল লাগে বহুত ঠাণ্ডা ঠাণ্ডা এটা অনুভৱ হয় পানীৰ সোঁতৰ শব্দ মানুহৰ শব্দতকৈ তাত বেছি হয় মানে সঁচাকৈ বহুত ভাল লাগে সেইটো সময় ছানছেট হ'বলৈ হৈছিলে মানে আৰু ভাল লাগিছিলে পৰিৱেশটো চাই আমি প্ৰায় ইয়ালৈ আহোঁ যদি আপোনালোকো অহা নাই আহিব নিশ্চয় বহুত ভাল পাব বহুত মানুহ আহে ইয়াত চাবলৈ বুলি সঁচাকৈ বহুত এটা ধুনীয়া পৰিৱেশ হয় সেইটো চাওক ভিউ পইণ্ট কি মজা এটা ভিউ কিমান ধুনীয়া অকল মানুহে মানুহ চাৰিওফালে এতিয়া লাহে লাহে গধূলি হৈ আহিলে আমাৰ ঘৰলৈ যাবলৈ সময় হ'ল চাওকচোন সঁচাকৈ ইমান ধুনীয়া এটা পৰিৱেশ বহুত ভাল লাগে তাত থাকিলে আহিবই মন নোযোৱা নিচিনা হয় এতিয়া আমি ঘৰলৈ বুলি উভতিলোঁ আপোনালোকো আহিব নিশ্চয় আকৌ এবাৰ কৈছোঁ এবাৰ গধূলি হ'বলৈ হ'ল আমি এতিয়া ৰুমলৈ বুলি উভতিছোঁ বহুত মানুহ আছে আজি পিকনিক খাবলৈ আহিছে বহুতখিনি মানুহ ভাল লাগিলে এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ